বহুত দুখ লাগিছে আজি বহুত দুখ লাগিছে মানে চকুৰ পানী ৰখাব পৰা নাই এনেকুৱা দুখ লাগিছে ইমান বেয়া বেয়াকৈ কমেন্ট দি আছে মোক ইনষ্টাগ্ৰামত ইমান বেয়া বেয়াকৈ লিখি আছে পাৰ্সোনালি এটেক কৰিছে মোৰ ফ্যামিলি লৈ লিখিছে মোৰ পাৰ্সোনাল লাইফ লৈ লিখিছে এই ট্ৰেডাৰ্ছ বিলাকে যিবোৰ ট্ৰেডাৰ্ছৰ মই মুখ খুলিছিলো যিবোৰ ট্ৰেডাৰ্ছৰ বিষয়ে মই কৈ গৈছিলো আজি এবছৰৰ পৰা সেই ট্ৰেডাৰ্ছ বিলাকে আৰু তেওঁলোকৰ যিবিলাক লাল্লু পাঞ্জু আছে সিহঁতে মোক ইমান বেয়াকৈ আপোনাৰ কমেন্ট কৰি আছে ইনষ্টাগ্ৰামত শান্তিত থাকিব দিয়া নাই মোৰ ফ্যামিলিলৈ কমেন্ট কৰি আছে মোক লৈ কমেন্ট কৰি আছে মোক পাৰ্সোনালি এটেক কৰিছে মোক বোলে মাৰিব জতে দেখিব ধৰি মাৰিব পিটিব খেদিব মোৰ বোলে একাউণ্টৰ ৰিপৰ্ট মাৰিব চিনিলক এইবোৰ ট্ৰেডাৰ্ছ বিলাকক ইহঁতে ট্ৰেডিং কৰিব অসমত আপোনাৰ আৰু এওঁলোকৰ মুখৰ ভাষা এওঁলোকৰ লিখনি এওঁলোকৰ বিহেভিয়াৰ আপোনালোকে চাই লওক জানি লওক মোৰ ইনষ্টাগ্ৰাম একাউণ্টত যাওক মই যিবোৰ পোষ্ট কৰিছোঁ সেই পোষ্টবিলাক কমেণ্টত গৈ পিনে চাওক ইমান বেয়া বেয়াকৈ লিখিছে মই আপোনালোকক এক্সপ্লেইন কৰিব নোৱাৰোঁ আৰু এওঁলোকে ট্ৰেডিং কৰিব এওঁলোকে অসমত হা যাৰ কোনো মানসিক ভাৰসাম্যতা নাই যাৰ কোনো ডিসিপ্লিন নাই যাৰ মুখৰ ভাষা ঠিক নহয় যি নেকি গুণ্ডাৰ দ্বাৰা ব্যৱহাৰ কৰে আপোনাৰ সেইবোৰ ব্যক্তি ট্ৰেডিং শিকিব সেইবোৰ ব্যক্তিয়ে ভৱিষ্যতত গৈ পিনে আপোনালোকৰ নচিনা সহজ সৰল ব্যক্তিবিলাকৰ টকা লুটমাৰ কৰি পলাব সিহঁতে কলা জাল পেলাই দিব আপোনালোকৰ ওপৰত আৰু সিহঁতৰ বিষয়ে মই মাত মতাৰ কাৰণে তেওঁলোকে মোক এতিয়া পাৰ্সোনালি এটেক কৰি আছে কিন্তু তেওঁলোকেও কথা শুনা ভাল কাণখন শুনি পিনে যে এই ইউ এডভাইজাৰ ৰখা মানুহ নহয় এই ইউ এডভাইজাৰ ষ্টপ হোৱা মানুহ নহয় অসমৰ ৰাইজক যেতিয়ালৈকে তোমালোকে বুৰ্বক বনাই গৈ থাকিবা তেতিয়ালৈকে ৰাইজক মই সতৰ্ক কৰি গৈ থাকিম আৰু ট্ৰেডিং হওক ষ্টক মাৰ্কেট হওক শ্বেয়াৰ মাৰ্কেট তেওঁলোকৰ ওপৰত মই নলেজ দি গৈ থাকিম কিন্তু তোমালোকৰ জালত তেওঁলোকক মই ফচিব নিদিওঁ মনত ৰাখিবা ইমান বেয়াকৈ কমেণ্ট যিবিলাক ইউটিউবাৰ্ছে কৈ আছে যে তেওঁলোকে একো ভুল কৰা নাই তেওঁলোকে জাষ্ট ট্ৰেডাৰ্ছবিলাকৰ প্ৰমোশ্যন কৰিছিল তেওঁলোকৰ অনলাইন কোৰ্ছ আৰু অনলাইন ক্লাছবিলাকৰ প্ৰমোশ্যন কৰিছিল তেওঁলোকে এবাৰ ক'ব পাৰিবনে যে টকা নোলোৱাকৈ তেওঁলোকে প্ৰমোশ্যন কৰিছিল বুলি প্ৰত্যেকটো ইণ্টাৰভিউ প্ৰত্যেকটো পডকাষ্ট আপোনাৰ পেইড আছিল পেইড সকলো খবৰ মই জাখোঁ আৰু যিমান কেইজন ডাঙৰ ডাঙৰ ইউটিউবাৰ আছে সকলোৱে মোটা টকা লৈ পিনে সিহঁতৰ আপোনাৰ প্ৰমোট কৰিছিলে এতিয়া মোৰ মনত আছে যেতিয়া আপোনাৰ স্বপ্ন নিলে আপোনাৰ 1 কোটি টকা দামৰ আপোনাৰ এখন গাড়ী কিনিছিলে মাৰ্চিডিজ আৰু এজন ইউটিউবাৰে কৈছিলে চাওক ইমান কম বয়সত 1 কোটি টকাৰ মাৰ্চিডিজ অসমত লৈ আহিছে এজন অসমীয়া যুৱকে তেওঁ কি কাম কৰে তেওঁ কি কৰে আহক চাওক এনেকৈ বহুত ইউটিউবাৰ আছে এজন বহুত ডাঙৰ ইউটিউবাৰ টকাৰ পাগল অকল টকাৰ পাগল লাগে ৰাইজে তেওঁলোকক ফলো কৰি পিনে বিপদে পৰিচালিত হওক ৰাইজে তেওঁলোকক ফলো কৰি পিনে এওঁলোকে মৰি যাওক ৰাইজে তেওঁলোকক ফলো কৰি পিনে তেওঁলোকক ছাবস্ক্ৰাইব কৰি পিনে লাগে টকা লুজাৰ হৈ যাওক তেওঁলোকৰ কোনো সেইবিলাক ভ্ৰুক্ষেপ নাই কাৰণ তেওঁলোকৰ কনফিডেন্স যে ৰাইজে তেওঁলোকক ভাল পায় তেওঁলোকৰ কনফিডেন্স ৰাইজে তেওঁলোকক ফলো কৰিবই তেওঁলোকৰ কনফিডেন্স ৰাইজে তেওঁলোকক আপোনাৰ ছাবস্ক্ৰাইব কৰিবই ফলে এজন সাধাৰণ ইউটিউবাৰ আপুনি ভাবি চাওক এজন সাধাৰণ ইউটিউবাৰ তাকো অসমীয়া ইউটিউবাৰ তেওঁৰ ইনকাম খুব বেছি আপোনাৰ 50,000 পৰা 1 লাখ টকা মাহত হ'ব পাৰে যদিহে ৰেগুলাৰলি তেওঁৰ ভিউজ আপোনাৰ ভাল থাকে ঠিক আছে তাতকে ওপৰৰ কোনো অসমৰ মাইকালাল ইউটিউবাৰে অসমীয়া ভিডিঅ' বনাই পিনে ইনকাম কৰিব নোৱাৰে সেই ক্ষেত্ৰত এজন ইউটিউবাৰে 30 লাখ টকা দামৰ বাইক কৰ পৰা কিনিছে কৰ পৰা কিনিলে 30 লাখ টকা দি বাইক কৰ পৰা কিনিলে 25 লাখ টকাৰ গাড়ী কৰ পৰা কিনিলে আপোনাৰ বিয়াৰ পিছতে আকৌ 20 লাখ 30 লাখ টকাৰ গাড়ী তে ভাবিছে নেকি আপোনালোকে যে ইউটিউব কৰি এইটো ভিডিঅ' বনাই পিনে আপুনি এইবিলাক কিনিছে মই বাৰ আগতে ভিডিঅ' বনাইছিলোঁ যে এইবোৰ ইউটিউবাৰৰ পৰা আপোনালোকে ইনফ্লুৱেঞ্চ নহ'ব এওঁলোকৰ কথা শুনি পিনে আপোনালোকে ভুল নাযাব কাৰণ এওঁলোকে আপোনাৰ বিপথে পৰিচালিত কৰি আছে কণ্টেণ্টছৰ কোনো দম নাই একমাত্ৰ আপোনালোকক বুৰ্বক বনাই আছে এই ভলা ভালা মুখখন দেখুৱাই পিনে একমাত্ৰ অসমৰ সহজ সৰল উঠি অহা ল'ৰা ছোৱালীবিলাকক মিছগাইড কৰি আছে তেওঁলোকক ভলা ভালা মুখখন দেখুৱাই পিনে আৰু মই যদি সেইবোৰ কথা কওঁ ৰাইজে মোক গালি পৰা আৰম্ভ কৰে ৰাইজে মোক ধোৱা আৰম্ভ কৰে চাওক আপোনালোকে ইনষ্টাগ্ৰামত গৈ পিনে কিমান ট্ৰেডাৰ্ছে আপোনাৰ মোক বেয়াকৈ কমেণ্ট কৰিছে মোক পাৰ্চনেল এটেক কৰিছে তেওঁলোকে সেবি ৰেজিষ্টাৰ্ড হয় কি নহয় সেবি SEBI Security and Exchange Board of India আপোনালোকে নিশ্চয় নাম শুনিছে সেবি আপোনাক কণ্ট্ৰল কৰে ভাৰতবৰ্ষৰ ষ্টক মাৰ্কেটৰ ব্ৰকাৰক সেবি আপোনাক কণ্ট্ৰল কৰে ট্ৰেডাৰ্ছবিলাকক যাতে কোনো ফ্ৰড কৰিব নোৱাৰে কোনো স্কেম কৰিব নোৱাৰে যাতে কোনো ৰাইজক বুৰ্বক বনাব নোৱাৰে We respect that if people are doing genuine education, we respect all that. We have no problem with it. But if it crosses that line and becomes enticement, entrapment, fraud, then that's not okay. And
As far as we are concerned, if somebody says I'm a tech platform, we're okay with it. But if you are not following our rules, then the people who are following our rules, the people who are registered with us, they cannot have any dealing with you. গতিকে যদি আপোনাৰ সঁচাকৈ ট্ৰেডিং শিকিব ইচ্ছা আছে তেতিয়াহ'লে তেনেকুৱা ট্ৰেডাৰক কণ্টেক্ট কৰক তেনেকুৱা ট্ৰেডাৰৰ পৰা শিকক যিখিনি সেবি ৰেজিষ্টাৰ্ড আৰু আপুনি কেনেকৈ জানিব পাৰিব যে তেওঁ সেবি ৰেজিষ্টাৰ্ড হয় কি নহয় কাৰণ আজিকালি বহুতে কয় যে মই সেবি ৰেজিষ্টাৰ্ড আপুনি সেবিৰ ৱেবছাইট আছে ৱেবছাইটত গৈ পিনে তাতে আপোনাৰ চাৰ্চ কৰক সেই এডভাইজাৰৰ নামটো যদি সেই এডভাইজাৰৰ নামটো সেবি ৰেজিষ্টাৰ্ড ৱেবছাইটত আছে তেতিয়াহ'লে তেওঁ এজন প্ৰকৃত পাৰ্চন হয় হি ইজ এ ৱেল এণ্ড গুড ট্ৰেডাৰ্ছ হয় তাৰ পৰা শিকক আৰু নহ'লে আপোনালোকে ইউটিউবত যাওক ইউটিউবত লাখ লাখ ভিডিঅ' আছে আপোনাৰ সদায় ৰাতি 1 ঘণ্টাকৈ যদি আপুনি শিকে বা শুনে বা পঢ়ে তেতিয়াহ'লে কিছু হ'লে আপোনাৰ আইডিয়া আহিব কিছু জানিব পাৰিব আৰু তাৰপিছত আপোনালোকে ছুইং ট্ৰেডিং কৰক ইণ্ট্ৰাডে ট্ৰেডিং নকৰিব ছুইং ট্ৰেডিং কৰক যদিও বা প্ৰফিট তাতে কম কিন্তু তাৰ ৰিস্কো কম আছে এটলিষ্ট আপুনি শিকিব পাৰিব বিগিনাৰ্ছৰ কাৰণে এটা বহুত ভাল হয় ছুইং ট্ৰেডাৰ্ছ আপোনাৰ গতিকে ছুইং ট্ৰেডিং শিকক আপুনি ছুইং ট্ৰেডিং শিকি লাহে লাহে আপুনি আগবাঢ়ক কিন্তু এনেকুৱা ধৰণৰ ফেক গুৰুবিলাকৰ কথা শুনি পিনে যে ইমান টকা ইনকাম কৰিছে ইমান টকা ঘটিছে আপোনালোকে কেতিয়াও তেওঁলোকক ইনফ্লুৱেঞ্চ নহ'ব চ' বহুত ট্ৰেডাৰ্ছ ওলাইছে অসমত যিনে কি নিজৰ প্ৰফিট দেখুৱাব নিজে কিমান টকা ঘটিছে নিজে আজি কিমান টকা ইনকাম কৰিলে 10 লাখ টকা 12 লাখ টকা 40,000 50,000 ইনকাম কৰিলে কিন্তু নিজৰ যিখন PNL আছে সেইখন কেতিয়াও ৰিভিল নকৰিব আজি 2 বছৰ 3 বছৰ যি PNL আছে সেইখন ৰিভিল নকৰিব সেইখন নেদেখুৱাব আৰু কিছুমানে যদিও আপোনাৰ ৰিভিল কৰেও স্ক্ৰীনশ্বট দেখুৱাও হে আপোনাৰ ফেক PNL হয় কাৰণ ট্ৰেডিঙত আপোনাৰ কোনো ব্যক্তিয়ে একেৰাহে আপোনাৰ প্ৰফিট পাই থাকিব নোৱাৰে अरे बाप रे ये तो धोती खोल रहा है সেবিয়ে কৈছে ভাৰতবৰ্ষত 89% ট্ৰেডাৰ্ছ আপোনাৰ লছত চলি আছে ভাবি চাওক 89% ট্ৰেডাৰ্ছ ভাৰতবৰ্ষত লছত চলি আছে আৰু 11% ট্ৰেডাৰ্ছে আপোনাৰ প্ৰফিট কমাই আছে সো ম্যাক্সিমাম ব্যক্তি যোনে ট্ৰেডিং কৰিব তেওঁ লছ হ'বই এটা আপুনি মাথাত সোমাই ৰাখক আপুনি যদি ভাবিছে যে মই ট্ৰেডিং কৰিবলৈ যাম বা এই ফেক গুৰুবিলাকৰ পৰা মই কোৰ্স কৰিম ট্ৰেনিং লম মেটেৰিয়েল লম লৈ পিনে মই ভৱিষ্যতত ডেইলি 40,000 50,000 ইনকাম কৰিম মাহত 5 লাখ 6 লাখ টকা ইনকাম কৰিম হে আপোনাৰ ভুল ধাৰণা দিস ইজ নট এন ইজি টাস্ক আপুনি নিজকে ৰেডি কৰিব লাগিব সাইকোলজিক্যালি আপুনি নিজকে ৰেডি কৰিব লাগিব মেন্টালি যে মই লছ কৰিবৰ কাৰণে আহিছো তেতিয়াহে আপুনি হয়তো ট্ৰেডিঙত টিকিব পাৰিব আৰু আপুনি যদি ভাবিছে যে মই লোন লৈ পিনে ট্ৰেডিঙত পইচা লগাম মই দেউতাৰ পইচা লৈ পিনে ট্ৰেডিঙত পইচা লগাম মই ঘৰ বিক্ৰী কৰিম বা মাটি বিক্ৰী কৰি যি পইচা পাম ট্ৰেডিঙত লগাম তেতিয়াহ'লে তাতকৈ বুৰ্বক ফুলিছনেছ পৃথিৱীত নাই কাৰণ ট্ৰেডিঙত লছ হ'বই আৰু যদি আপোনাৰ এক্সট্ৰা মানি আছে মানে আপোনাৰ ব্লেক মানি আছে বা ধৰি লওক আপোনাৰ ওচৰত এনেকুৱা পইচা আছে যেনেকি বেলেগৰ পৰা মাৰি খাইছে আপুনি বা বেলেগক চিটিং কৰি পিনে আপুনি পইচা অলপ পাইছে সেইখিনি বেংকত ৰাখিছে সেইখিনি পইচা যদি ডুবি যায় আপোনাৰ কোনো প্ৰব্লেম নহয় তেতিয়া আপুনি ট্ৰেডিং কৰিব পাৰে সেইখিনি পইচাৰে কাৰণ সেইখিনি পইচা গুচি গ'লে আপোনাৰ কোনো প্ৰব্লেম নাই কিন্তু নিজৰ হাৰ্ড আৰ্ন মানিৰে যদি আপুনি ট্ৰেডিং কৰে আপোনাতকৈ বুৰ্ব আৰু পৃথিৱীত কোনো নাই গতিকে চাকৰি এৰি পিনে পঢ়া শুনা এৰি পিনে বিজনেছ এৰি পিনে কাম ধান্দা এৰি পিনে ট্ৰেডিং কেতিয়াও নকৰিব সেইটো মই আপোনাক এডভাইচ দিলোঁ কাৰণ ট্ৰেডিং আপুনি যদি ফুল টাইম কৰিব খুজিছে তেতিয়াহ'লে আপোনাৰ ওচৰত বহুত টকা থাকিব লাগিব বহুত 1 লাখ 2 লাখ নহয় কমসে কম 10 পৰা 15 লাখ টকা আপোনাৰ কেপিটেল থাকিব লাগিব যদি আপুনি ফুল টাইম কৰিব খুজিছে আৰু যদি আপোনাৰ হাতত লামসাম এমাউন্ট আছে 40,000 টকা 50,000 টকা বা 1 লাখ টকা হে আপুনি ট্ৰেডিং কৰিম বুলি ভাবিছে তে আপুনি এটা বুৰ্ব কামে কৰিব তাত কি সেই পইচাখিনি আপুনি ইনভেষ্ট কৰক মিউচুৱেল ফাণ্ডত সেই পইচাখিনিৰে আপুনি কিবা এটা এছেটছ কিনক কৰবা মাটি কিনক কৰবা দোকান এখন দিয়ক তথাপি আপুনি শান্তিত থাকিব পাৰিব সো এইটো কথা মাথাত সোমাই লওক যে ট্ৰেডিং মানে হৈছে লছ ট্ৰেডিং মানে প্ৰফিট নহয় ট্ৰেডিং মানে আপোনাৰ জীৱন হেল যদি আপুনি ভাবিছে যে মই লং টাৰ্ম কৰিম প্ৰথমতে মই লছ হ'বই মই লং টাৰ্ম কৰিম মানে মই বেলেগ কোনো কাম নকৰিম আপুনি মাইণ্ডছেট বহাই লৈছে যে মই জীৱনত এটা কামেই কৰিম ট্ৰেডিঙে কৰিম তেতিয়া বেলেগ কথা তেতিয়া হয়তো আপোনাৰ 2 বছৰ 3 বছৰ পিছত বা 4-5 বছৰ পিছত কিবা এটা আপোনাৰ প্ৰফিট হ'ব পাৰে বা আপুনি খেলখন যেতিয়া বুজি পাব তেতিয়া হয়তো আপুনি লাহে লাহে আগবাঢ়ি যাব পাৰিব কিন্তু এবছৰতে 2 বছৰতে আপুনি ভাবিছে মই লাখপতি হ'ম কৰপতি হ'ম দিস ইজ ফুলিছনেছ ফৰ ইউ শুনি লওক নতুন ট্ৰেডাৰ্ছ বিলাকে গতিকে এই ফেক গুৰুবিলাকৰ অসমত যিবিলাক ফেক গুৰু ওলাইছে
যিনি কি নিজকে বহুত সাকসেসফুল পাৰ্সন বুলি কয় তেওঁলোকৰ কথা শুনি তেওঁলোকৰ ষ্টাডি মেটেৰিয়েল পঢ়ি পিনে তেওঁলোকৰ কোৰ্স কৰি পিনে তেওঁলোকৰ ক্লাছৰুমত গৈ পিনে আপুনি ঘণ্টা একো শিকিব নোৱাৰে তাত কি আপুনি ইউটিউবৰ ভিডিঅ' চাওক যেতিয়াই সময় পায় আপুনি ইন্টাৰনেটত গৈ পিনে সেই কোৰ্সবোৰ লাৰ্ন কৰক আপুনি ভিডিঅ'ৰ পৰা আপুনি কিছু লাৰ্ন কৰক আৰু সুইং ট্ৰেডিং কৰক নিজে কৰক কিছুমান এপছ আছে সেবি ৰেজিষ্টাৰ্ড হয় সেইবোৰ ডাউনলোড কৰি পিনে আপুনি সুইং ট্ৰেডিং কৰক সুইং ট্ৰেডিং মিন্স আপুনি আজি এটা ষ্টক কিনিলে বা আজি আপুনি ট্ৰেড কৰিলে আপুনি এসপ্তাহ পিছত দুসপ্তাহ পিছত বা একমাহ পিছত এটো বিক্ৰী কৰিব পাৰে আপুনি তাৰ পৰা কিছু হলে নলেজ আহিব সো লাহে লাহে বস্তুখিনি শিকি পিনে আপুনি আগবাঢ়ক